हेलो गाइस मैं रिम्पी अपना सकलोके मोर यूट्यूब चेनेलटोলৈকে स्वागतम जनाइছো। আজি এই ভিডিঅ'টোত মই ক'বলৈ বিচাৰিছোঁ কিছুমান প্লেন্টছৰ বিষয়ে যিবিলাক প্লেন্টছ আমাৰ ঘৰৰ যদি ভিতৰত ৰাখোঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ মহৰ সংক্ৰমণৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ। যেহেতু বিভিন্ন ধৰণৰ কেমিকেল প্ৰডাক্টবোৰ ইউজ কৰিলে আমাৰ স্কিনৰ প্ৰব্লেম হ'ব পাৰে, সেয়েহে আমি এই কেমিকেল প্ৰডাক্টবোৰ এভইড কৰিব লাগে। আৰু ইয়াৰ উপৰি আমি কিছুমান প্লান্টেশ্যন কৰিব লাগে, ইনডোৰ গাৰ্ডেনিং হিচাপে কিছুমান প্লেন্ট আমি ৰুব লাগিব, যাৰ ফলত আমাৰ সেই প্লেন্টছৰ কেমিকেলবিলাক যেতিয়া বায়ুত ৰিলিজ হ'ব তেতিয়া আমাৰ সেই বিভিন্ন ধৰণৰ মহবিলাকে আমাক ঘৰৰ ভিতৰত সোমাব নোৱাৰে আৰু সেইবিলাক মহৰ সংক্ৰমণৰ পৰা আমি ৰক্ষা পৰি থাকিব নোৱাৰে। সেই প্লেন্টছৰ বিষয়ে মই এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ। মহ আঁতৰ কৰি ৰখা চিট্ৰনৰ গ্ৰাছ অতি দৰকাৰী আৰু এই চিট্ৰনৰ গ্ৰাছত থাকে এণ্টি ফাংগেল প্ৰপাৰ্টিজবিলাক। সেয়ে আমি চিট্ৰনৰ গ্ৰাছ যদি আমি ঘৰৰ ভিতৰত ইনডোৰ গাৰ্ডেনিং হিচাপে ইনডোৰ গাৰ্ডেনিংৰ ভিতৰত যদি এই প্লান্টছবিধ ৰাখোঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ মহৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰি থাকিব পাৰোঁ। ইয়াৰ উপৰিও চিট্ৰনলৰ গ্ৰাছৰ অইলো পোৱা যায়। যদি এই অইল আমি পানীৰ সৈতে মিক্স কৰি ঘৰৰ চাৰিওফালে আৰু ঘৰৰ বাহিৰত ছটিয়াই দিওঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ মহৰ সংক্ৰমণৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ। মহবোৰ আঁতৰ কৰি ৰাখিবৰ বাবে আমি অন্য এবিধ প্লানো ব্যৱহাৰ কৰিব পাৰোঁ, যিবিধ প্লান আমাৰ ঘৰৰ চাৰিওফালে দেখাই যায়। সেইবিধ হৈছে মেৰিগ'ল্ড ফ্লাৱাৰ। আৰু এই মেৰিগ'ল্ডৰ প্লাণ্টজোপা যদি আমি ঘৰৰ ভিতৰত ইনডোৰ গাৰ্ডেনিং হিচাপে ব্যৱহাৰ কৰোঁ, খিৰিকীৰ ওচৰত মেইন ডোৰৰ ওচৰত যদিও ৰাখোঁ তেতিয়াহ'লে সেইফালৰ পৰা আৰু মহ আহিব নোৱাৰে। এনেদৰে যদি আমি এই গছজোপা বিভিন্ন ঠাইত ৰাখি দিওঁ তেতিয়াহ'লে সেই ঠাইৰ পৰা মহবোৰ আঁতৰি যায়। আৰু ইয়াত বিভিন্ন ধৰণৰ কেমিকেলবিলাক আছে যিটোৰ ফলত সেই ফুলজোপাৰ গোন্ধ মানুহবিলাকে ভাল পায়, কিন্তু কীট পতংগ মহ ইত্যাদিয়ে ভাল নাপায়। আৰু যেতিয়া ইয়াৰ ফুল হয় তেতিয়া আৰু ইয়াৰ গোন্ধটো বাঢ়ি যায়, তেতিয়া আৰু মহে সেই ঠাইত আহিব নোৱাৰা হৈ যায়। তাৰে কেমিকেলবিলাক বায়ুৰ লগত মিক্স আপ হৈ যায় কাৰণে। যিহেতু মেৰিগ'ল্ডজোপাই ৰ'দ থকা ঠাইতহে বৃদ্ধি বাঢ়ে, গ্ৰ' কৰে, সেয়েহে আমি খিৰিকীৰ ওচৰতে এই প্লাণ্টবিধ ৰাখিব লাগে, তেতিয়াহে এই প্লাণ্টবিধে গ্ৰ' কৰিব পাৰে। মহ আঁতৰ কৰিবৰ বাবে আমি অন্য এবিধ প্লানো ইউজ কৰিব পাৰোঁ, সেয়া হ'ল এগ্ৰেটাম। এই এগ্ৰেটাম নামৰ প্লাণ্টবিধৰ কালাৰ হোৱাইট আৰু ব্লু হয়। আৰু যেতিয়া এই প্লাণ্টবিধ আমি খিৰিকীৰ ওচৰত নহ'লে মেইন ডোৰৰ ওচৰত যদি আমি ৰাখোঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ মহৰ পৰা কীট পতংগৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ। কাৰণ ইয়াত কৌমাৰিন নামৰ এবিধ কেমিকেল পোৱা যায় আৰু এই কৌমাৰিন নামৰ কেমিকেল যদি প্লানত যদি কৌমাৰিন নামৰ সেই কেমিকেলটো থাকে তেতিয়াহ'লে সেই প্লেনৰ ওচৰলৈকে কোনো ধৰণৰ মহ কীট পতংগ ইত্যাদিয়ে আহিব নোৱাৰে। সেয়েহে আমি যদি এই কৌমাৰিন থকা প্লাণ্টবিধ এগ্ৰেটাম নামৰ প্লাণ্টবিধ আমি ঘৰৰ ভিতৰত ইনডোৰ গাৰ্ডেনিং হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ মহৰ দাহৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ। ইয়াৰ উপৰি এই প্লাণ্টবিধৰ কিন্তু আমি কেতিয়াও স্কিনত লগাব নোৱাৰে আৰু যদি এই স্কিনত লগোৱা হয় তেতিয়াহ'লে তাৰে কেমিকেলবিলাকে আমাৰ স্কিনটো ডেমেজ কৰি দিব পাৰে। সেয়ে আমি এই প্লাণ্টবিধ স্কিনত কেতিয়াও লগাব নালাগে। আৰু এই প্লাণ্টবিধ খুব কম ৰ'দ থকা ঠাইতে হয়, সেয়েহে আমি যিমান পাৰোঁ ইয়াক কম ৰ'দ থকা ঠাইতে আমি ৰাখিলে এই ভালদৰে গ্ৰ' কৰিব পাৰে। মহ দূৰ কৰিব পৰা অন্য এবিধ প্লাণ্ট হয় নিম গছ। আৰু এই নিম গছ যদি আমাৰ ঘৰৰ চাৰিওফালে থাকে, যদি নিম গছ আমাৰ ঘৰৰ চৌহদত থাকে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ মহৰ পৰা ৰক্ষা পৰিব পাৰোঁ। ইয়াৰ উপৰি আমি এই নিম গছৰ পাত যদি আমি সন্ধিয়া হওক ৰাতিপুৱা হয় যদি আমি জ্বলাই দিওঁ তেতিয়াহ'লে সেই জ্বলাই দিয়া অংশখিনি আমি ঘৰৰ চৌদিশে যদি অলপ ঘূৰাই দিওঁ তেতিয়াহ'লে কিন্তু বিভিন্ন ধৰণৰ মহৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ। ইয়াৰ উপৰি আমি নিম গছৰ পৰা ওলোৱা অইলো আমি গাত ঘঁহি ল'ব পাৰোঁ, তেতিয়াও আমি বিভিন্ন ধৰণৰ মহৰ কামোৰাৰ পৰাও ৰক্ষা পৰি থাকিব পাৰোঁ। ইয়াৰ উপৰিও নিম অইলো আমি পাওঁ, দোকানত কিনিব পায়। আৰু যদি এই নিম অইল আমি আনি গাত যদি ঘঁহি লওঁ, ফেচত ঘঁহি লওঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ ইনফেকশ্যন নহয় এই অইলৰ পৰা, বৰঞ্চ আমি বিভিন্ন ধৰণৰ মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰিম। অন্য এবিধ আমি ইউজ কৰিব পৰা গছ হ'ল তুলসী গছ। আৰু যদি আমি এই তুলসী গছজোপা যদি আমি ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ মহৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰি থাকিব পাৰোঁ। কিয়নো এই তুলসী গছজোপা ইমানেই শক্তিশালী ঔষধি গছ যাক আমি নিপিচাকৈ তাৰ পৰা সুগন্ধি আমি পাব পাৰোঁ। সেয়েহে আমি প্ৰত্যেকে নিজৰ ঘৰৰ খিৰিকীৰ ওচৰত বা ঘৰৰ ভিতৰত আমি ইনডোৰ গাৰ্ডেনিং হিচাপে এই তুলসী গছজোপা ৰাখিব পাৰোঁ। ইয়াৰ ফলত আমাৰ বায়ু শুদ্ধ হৈ থাকে, লগতে আমি বিভিন্ন ধৰণৰ মহৰ পৰা আমি ৰক্ষা পৰি থাকিব পাৰোঁ। আৰু এই তুলসী গছৰ পৰা যি অইল নিৰ্গত হয়, যদি সেই অইল আমি গাত যদি ঘঁহি লওঁ তেতিয়াও আমি বিভিন্ন ধৰণৰ মহৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰোঁ।
আৰু এটা ইণ্টাৰেষ্টিং কথা, বেবী অইল যিটো থাকে জনচন বেবী অইল, ইয়াৰ পৰা আমি যদি শৰীৰত ঘঁহি লওঁ, মুখত হাত ভৰি ইত্যাদি ঘঁহি লওঁ, তেতিয়াহ'লেও আমি বিভিন্ন ধৰণৰ মহৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰোঁ। আমাৰ মহে আমাক এটেক কৰিব নোৱাৰে আৰু আমি বিভিন্ন ধৰণৰ ৰোগ নোহোৱাকৈ সুস্থ সবলে থাকিব পাৰিম। যদি এই ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে। আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ।